নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰো বৰ্তমান ভাল। বহুত দিনৰ মূৰত ষ্টাৰ্ট কৰিছোঁ আৰু তো বলক ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, বিহুত ঘৰলৈ যোৱা হৈছিলে আৰু ইমান ভালকৈ মানে ঘৰত ফূৰ্তি কৰিব নোৱাৰিলোঁ আৰু বতাহ বৰষুণ ইমানেই বৰষুণ বতাহ ধুমুহা আহিলে আৰু কাৰেণ্টৰ তাঁৰ মানে ছিঙি দিলে। তো মোবাইলো 4 দিনমানলৈকে বনে হৈ থাকিলে। গৰু বিহুৰ দিনাখন আৰু আছিলে বেটেৰী অলপ, তো অলপ চলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, পিছে তো ভিডিঅ' ডিলিট হৈ গ'ল। নামঘৰলৈ গৈছিলোঁ গৰু বিহুৰ দিনাখন গৰু সেৱা কৰিবলৈ, তো তাৰ ভিডিঅ' উঠাই থৈছিলোঁ। তো ফটো কপি থাকি গ'ল। এয়া হৈছে এয়া মোৰ বন্ধুবিলাক আৰু গাঁৱৰ লগৰবিলাক। তো ফটো মাৰি থৈছিলোঁ, ভিডিঅ'কেইটা মানে ডিলিট হৈ গ'ল আৰু উপায় নাই। তো তেনেকৈ আৰু ঠাণ্ডাকৈ বিহুটো গ'ল। মোবাইলত বেটেৰী নথকাৰ কাৰণে বহুত অসুবিধা হ'ল, বেয়াও লাগিলে। বহুত ভাল ভিডিঅ' উঠাব পাৰিলোঁহেঁতেন গাঁৱত। বাৰু সেয়া এফালে তো উপায় নাই আৰু। আজি বতৰটো অলপ ঠাণ্ডা কৰিছে। তো এই জেগা টুকুৰা মানে এতিয়ালৈ 100ৰো ওপৰত গাড়ী লাগি থৈছে নেকি তাত। ডেইলি 2-3খন গাড়ী তাত লাগি ধৰে আৰু উপায় নাই। এই ৰাস্তাৰ পানী পাইপ বহাইছিলে, তেতিয়া খান্দি দিলে আৰু ঠিক নকৰিলে আৰু ৰাস্তাৰ অৱস্থা একদম বেয়া। এক্সিডেণ্ট হ'লেও মানে গাড়ী একদম পাল্টি খাই গৈছে তাত। তো বন্ধুসকল, আপোনালোকৰ বিহুটো কেনেকুৱা গৈছে জনাব কমেণ্টত। আৰু ৰঙালী বিহুৰ আমাৰ অতিকে স্থানীয় ৰঙালী বিহুটিলৈ আপোনালোকক আৰু অসমীয়া নৱবৰ্ষৰ কাৰণে শেহতীয়াকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো এই কামৰ সমস্যা মানে কি ক'ম আৰু, বতাহ বৰষুণ হ'লে বহুত কাম ওলাই যায়। তো সেইটো কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। তো এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ আৰু বহুত দিনৰ মূৰতে ষ্টাৰ্ট কৰোঁ। তো যিবিলাকে চাই যায় সদায় ছাপোৰ্ট কৰি যাব, অলপ চলপ চাব আৰু ভিডিঅ'বিলাক। তো এৰি নিদিব ভিডিঅ' নিদিয়াৰ কাৰণে। তো চাই থাকক আৰু। হেল্ল' গাইজ, তো আকৌ ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো নেক্সট ডে'। তো কালি ভিডিঅ' আকৌ বনোৱা নহ'ল আৰু। তো এতিয়া ওলাই আছোঁ আকৌ ঘৰ। কেই তাৰিখে যোৱা হৈছিলে? 14 তাৰিখ। সম্পূৰ্ণ 15 দিনৰ মূৰত আকৌ ঘৰলৈ ওলাইছোঁ। তো বৰষুণ দি আছে। এতিয়া ষ্টেচন যাব লাগিব, ষ্টেচনত ট্ৰেইন ধৰিব লাগিব। 7:15 আছে ট্ৰেইনখন। আৰু ওলাইছোঁ 6টামান বজাতে ওলাইছোঁ। টুকটুকি লৈ যাব লাগিব। তো টুকটুকিৰ কাৰণে গৈ আছোঁ এতিয়া। তো চাই থাকিব, ভিডিঅ'টো ফিনিচিং মাৰিব লাগিব ন, তাকে আৰু ষ্টাৰ্ট কৰি আছোঁ। তো চাই থাকক বন্ধুসকল, বৰষুণ তিতি মানে গৈ আছোঁ এতিয়া। পাওঁ বা নেপাওঁ গাড়ী। টুকটুকিটো পাওঁ নাপাওঁ ঠিক নাই। ট্ৰেইনটো পাই যাম 100%, যিমান তিতি গ'লেও পাই যাম। তো চাই থাকক আৰু গৈ আছোঁ। তো বন্ধুসকল, দুখৰ কথা মানে টুকটুকি নাপালোঁ আৰু ৰিক্সা আৰু টুকটুকি একো নাই। ৰাতিপুৱা সময়ত থাকে, পিছে আজিকালি নাই, নাজানো বৰষুণ দিয়াৰ কাৰণে নাই নে কিয়ে নে। তো এতিয়া উপায় নাই আৰু খোজকাঢ়ি যাব লাগিব ষ্টেচন। তো বলক চাই থাকক আৰু। তো বন্ধুসকল, ঘৰলৈ যাব ওলাইছিলোঁ। তো দেখিলোঁ আপোনাৰ এই মেচিনটো বেয়া হৈ গ'ল ৰাতি বৰষুণ দিয়াৰ কাৰণে। তো উপায় নাই, ঠিক কৰিতো যাব লাগিব আকৌ। তো আকৌ ৰুমলৈ ঘূৰি গৈ চিৰি আনি মেচিনটো লগালোঁ আৰু এতিয়া শান্তিমতে যাব পাৰিম। নহ'লেতো আকৌ ফোন কৰি থাকিব, লাইন বেয়া বুলি। উপায় নাই আৰু, টাইমটো মেকআপ হ'বগৈ যেন পাইছোঁ আৰু। তো চাই থাকক। তো কাম চাম কৰি আজৰি হৈ মানে ফাইনেলি এখন ৰিক্সা পালোঁ। তো এতিয়া ৰিক্সাইদি গৈ আছোঁ আৰু। চাই থাকক দেই আপোনালোকে।
হৈছে দিচাং নৈ পানী বাঢ়িছে আৰু বৰষুণ দিছে যে পানী হ'বই আৰু ন তো বন্ধুসকল মোৰ লগতে মানুহ এজনো আহিছিলে তো তাকে থৈ আহিলোঁ এতিয়া মানে তিনিচুকীয়াৰ পৰা মোৰ লগত এজন মানুহ আহিছিলে এতিয়া এই নাওৰপৰ ইয়াত মানে ৰেল গেটৰ ওচৰত থৈ আহিছোঁ মেজিকত উঠাই থৈ আহিছোঁ মানে আমাৰ গাঁৱতে এপেণ্ডিক্সৰ দৰৱ দিয়ে মানুহজনৰ জীয়েকৰ মানে এপেণ্ডিক্স হৈছে তো তাৰ কাৰণে আহিছিলে মোৰ লগতে তো দৰৱ চৰৱ মানে দিয়াই মেলি এতিয়া গাড়ীত তুলি থৈ আহিছোঁ আৰু এতিয়া মই ৰুমলৈ মানে ঘৰলৈ গৈ আছোঁ এতিয়া তো এইখন নাওৰপৰ দলংখন আছিলে তো গৈ আছোঁ আৰু লাহে লাহে বৰষুণ দিছে ছাতি লৈ আহিছোঁ সেইকাৰণে চাওক এইখন স্কুটিখন তেনেকৈ ৰখাই থৈ দিছোঁ আৰু এতিয়া আকৌ ডিউটি পৰিছে ঘৰ আহিছোঁহে আকৌ ডিউটি পৰিলেই এতিয়া ডাঙৰ বেটা স্কুলত দিয়া আছে তাক আনিবগৈ লাগে তো 12:15 স্কুল ছুটি দিব আজিতো শনিবাৰ তো চাই থাকক আৰু সেইফালে নাযায় এইফালে নাযাবা পৰিবা শুনো এইফালে চোৱা এই চলো শুনো কি হ'ল হে চাওঁ কি হ'ল এইবিলাক এইটো নাও এদাই তোমাক দিব মায়ে দিব আৰু নাৱত উঠিলে আৰু গোটেই নাওখন ৰং মাৰি থৈছিলে গোটেইটো এদাই এই নকয় বেটা কিমান ফূৰ্তি তাৰ নলগাই তোমাৰ নাকে মুখে লাগিলে ব'লা ঘৰ যাওঁ ব'লা তো বন্ধুসকল এতিয়া গধূলি হ'বলৈ হ'ল আৰু পোৱালিকেইটা লৈ অকণমান ওলাই আহিছোঁ মানে ৰাস্তাৰ ফালে আৰু এই দিচাং নদীৰ পাৰতে আছোঁ এতিয়া অকণমান এনেই আৰু ভাল লাগে আৰু আজি তিনিচুকীয়া যোৱা কথা আছিলে পূৰা বতাহ বৰষুণ পূৰা আহি গ'ল তো সেইকাৰণে যোৱা নহ'ল তো কালি ৰাতিপুৱা যাব লাগিব তো নদীত মানুহে মাছ মাৰি আছে আৰু এইফালে নাৱলৈ মাছ মাৰি আছে তো আজি ভিডিঅ'টো আৰু ইমানতে সমাপ্ত কৰিলোঁ যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ত তো আজিলৈ বাই বাই জয় অসম।